Oh, hi. Hello, family members, and welcome back to my channel. It's me, Agukat, once again. And first of all, don't forget to subscribe my channel. And like, comment, share, and please don't skip my video. I want to watch till the end. क्या नाम बताया भूपेंद्र जोगी Bygone. নমস্কাৰ গলজাগল স্বাগতম জনাইছো মোৰ অন্যতম ভিডিঅ' মাজলৈ তো গাইজ কি ক'ব মানে একদম খবৰ খাতি চাগে মোৰ নোপোৱা হৈ গৈছে চ' ভিডিঅ' মানে মই বনোৱা নাই বহুত কেইদিন হৈ গ'ল চ' ফাৰ্ষ্ট কথা হৈ গ'ল মোৰ বৰ্ড এক্সাম চলি আছে সেইকাৰণে মানে ভিডিঅ' বনাব পৰা নাই ছেকেণ্ড কথা হ'ল মানে কণ্টেণ্ট নাই কণ্টেণ্ট নহয় মানে মন যোৱা নাই মানে বিচৰা নাই কণ্টেণ্ট চ' শুই আছিলোঁ বিচনাখনতে দেখিবলৈ পাইছে এখন মোৰ বিচনা তাতে শুই আছিলোঁ চ' আপোনালোকে কণ্টেণ্ট দিব পাৰে ন কণ্টেণ্ট কমেণ্ট কৰকচোন কেনেকুৱা কাৰ কণ্টেণ্ট আহে মানে কাক ধুম নেক্সট চ' আপোনালোকে মোৰ চাগে ছেটআপটো দেখা নাই মানে ক'ত মই শ্বুট কৰোঁ ভিডিঅ' চ' ভিডিঅ' শ্বুট কৰা হয়তো ইয়াত দেখিবলৈ পাইছে ইয়াত শ্বুট কৰোঁ হা এই টেবুল আঁতৰাই লওঁ মই তো ছেকেণ্ড এখন লগাই থৈছোঁ অনলাইনৰ পৰা আনি কেইটকা লৈছিলে পাহৰিলোঁ এবছৰমান হ'ল এখন লগোৱা চ' এইখন কেম খেলিবলৈ মন গ'লে খেলোঁ চ' এইখন টেবুল আঁতৰাই লওঁ যিহেতু মই ভিডিঅ' বনাওঁতে লাইট এইটো লাইট চ' লাইটটো এনেকৈ আঁতৰাই এইটো ওলাই লওঁ আৰু লাইট এটা আছে হা লাইটটো মানে হোল্ডাৰ ছিষ্টেম সেইটো ইয়াৰ পৰা এনেকৈ টানি তাত লগাই লওঁ একদম ধুনীয়াকৈ লগাই মানে একদম গাইজ অপিকে ভিডিঅ' কৰোঁ হা তো এতিয়া মানে গাইজ হৈছে কি মোৰ মানে এক্সাম চলি আছে সেইকাৰণে মই মানে 2-3 মাহ আগৰ পৰাই ভিডিঅ' বনাবলৈ এৰি দিলোঁ মানে পঢ়িবও লাগে না নপঢ়িলেতো ঘৰৰ মানে পিতে চ' সেইকাৰণে ভিডিঅ' বনাবলৈ এৰি দিয়া নাই মানে আগৰ পুৰণা কেইটামান আকৌ দি আছোঁ ঘূৰাই ফুকাই চ' মানে কি ক'ব আৰু গাইজ একদম অৱস্থা পানী বেয়া হৈ গৈছে মানে এক্সাম চলি আছে 4 তাৰিখে আছে জিঅ'গ্ৰাফী মানে ইলেক্টিভ মোৰ জিঅ'গ্ৰাফী চ' আজি আপোনাৰ হৈ গ'ল আজি 1 তাৰিখ নে 2 তাৰিখ নে 2 তাৰিখ আজি চ' 2 তাৰিখ কালি ছানডে মানডে এক্সাম আছে মোৰ চ' এক্সামটো দি আহি আপোনালোকে ভিডিঅ' পাব চাগে মোৰ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক ভিউজ নাহে ভিউজ যেন নাহে গাইজ আপোনালোকে কৰক আৰু শ্বেয়াৰ কৰক ৰাইজক জনাওক মই ভিডিঅ' বনাওঁ বুলি চ' কি ক'ম আৰু ক'বলৈ একো নাই সেয়াই আৰু আমাৰ ঘৰটো চাই ল'ব পাৰে সেইটো নগাচিঙীয়া ঘৰটো য'ত থাকোঁ মই চাই লওক ভালকৈ সেইটো কাপোৰ মেলা আছে ইয়াত মোৰ কাপোৰ চাগে আন্দাজ চ' এতিয়া কি ক'ম আৰু নাই একো চ' বাই নেক্সট ভিডিঅ' আহিব লাইক এটা কৰি যাব ছাবস্ক্ৰাইব কৰি দিব হা বাই